এখন অতি গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। সমগ্ৰ শিক্ষা মিছন ডাইৰেক্টৰৰ তৰফৰ পৰা অসমৰ সকলো ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ আৰু ইনস্পেক্টৰ অফ স্কুললৈ অহা এই গুৰুত্বপূৰ্ণ নটিছখনৰ মতে হৈছে বিদ্যালয়সমূহত ছায়েন্স যিবোৰ ক্লাছবিলাকৰ এক্সপেৰিমেণ্টেশ্যন আৰু ডেমনষ্ট্ৰেশ্যনৰ যিবোৰ প্ৰমোটৰ কাৰণে এক্টিভিটি বেছ লাৰ্ণিং আছিলে সেইখিনিৰ বাবে ফাণ্ড ৰিলিজ কৰি দিয়া হৈছে। বিদ্যালয়সমূহত এই বিজ্ঞান শিক্ষাটো অধিক জয়ফুল আৰু সফল কৰি তুলিবৰ বাবে বিদ্যালয়সমূহৰ কাৰণে এক্টিভিটি বেছ লাৰ্ণিঙৰ বাবে এলিমেণ্টেৰী এডুকেশ্যনৰ আপাৰ প্ৰাইমেৰী পাৰ্ট তথা হায়াৰ এডুকেশ্যন ইনষ্টিটিউটৰ কাৰণে অৰ্থাৎ ছেকেণ্ডেৰী লেভেলৰ স্কুলৰ বাবে 2000 টকাকৈ ৰিলিজ কৰি দিয়া হৈছে। সেই সন্দৰ্ভত এক্টিভিটি বেছ ডেমনষ্ট্ৰেটৰ ছেকেণ্ডেৰী লেভেলৰ ক্ষেত্ৰত 2000 ৰুপিজকৈ আৰু এক্সপেৰিমেণ্টেশ্যন এণ্ড ডেমনষ্ট্ৰেশ্যন এলিমেণ্টেৰী এডুকেশ্যনৰ ক্ষেত্ৰত 2000 টকাকৈ ৰিলিজ কৰি দিয়া হৈছে। এই ফাণ্ডসমূহ বিদ্যালয়সমূহে তেওঁলোকৰ এক্সপেৰিমেণ্টেশ্যন আৰু ডেমনষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত ক্লাছৰুমসমূহত টিচিং লাৰ্ণিং প্ৰচেছৰ ক্ষেত্ৰত ইউজ কৰিব লাগিব আৰু এই ক্ষেত্ৰত বিদ্যালয়সমূহৰ ছায়েন্স টিচাৰজন নডেল টিচাৰ হিচাপে থাকিব আৰু সেই টিচাৰসকলে লেচন বেছ টপিকৰ ওপৰত লিষ্ট প্ৰিপেয়াৰ কৰি পেলাই সেইসমূহ ভালদৰে ডেমনষ্ট্ৰেট কৰি দেখুৱাব লাগিব আৰু বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকে সেই ছায়েন্স টিচাৰৰ সৈতে লগ লাগি যিসমূহ আইটেম প্ৰয়োজন হ'ব তাৰে লিষ্ট কৰি সেইসমূহ কালেক্ট কৰি ল'ব লাগিব। লিষ্টসমূহ আপোনালোকৰ এনেক্সাৰ এই দি থোৱা আছে আৰু বিশেষকৈ এই যিটো বিজ্ঞান শিক্ষা সেইটো মোৰ এফেক্টিভ আৰু জয়ফুল কৰাৰ উদ্দেশ্যে এই কাৰ্যটো কৰা হৈছে। বিদ্যালয়সমূহলৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা আহিছে। সেই মেটেৰিয়েলছসমূহৰ ভিতৰত মেগনেট, প্লেন, লেন্সেছ, টৰ্চ বাল্ব, প্ৰিজম, থাৰ্মোমিটাৰ, টেষ্ট টিউব, স্পিড লেম্প, ট্ৰাইপড ষ্টেণ্ড, টেষ্ট টিউব হোল্ডাৰ, ফিল্টাৰ পেপাৰ, ফিউনেল, মেগনিফাইং গ্লাছ, বেটাৰী, স্মল টৰ্চ, কপাৰ ৱায়াৰ, ইনচুলেটেড ৱায়াৰ, বেকাৰ, লিটমাছ পেপাৰ, চেণ্ড পেপাৰ, মেজাৰিং টেপ, শ্লাইড এনেদৰে বহুখিনি দিয়া আছে। আপোনালোকে এইখিনি চাই ল'ব। গতিকে বিদ্যালয়সমূহৰ বাবে ৰাজ্য চৰকাৰে এইটো ভাল পদক্ষেপ গ্ৰহণ কৰিছে।